নমস্কাৰ বন্ধুসকল, মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। চাওঁ আহক, মই এজন আজি নতুন বন্ধুৰ ওচৰলৈ আহিছোঁ। তেওঁ কি ধৰণে অতি কম খৰচত তেওঁ এখন ফাৰ্ম কৰি আছে তাৰ বিষয়ে আমি জানিবলৈ আহিছোঁ। আৰু চাওঁ, মোৰ লগত আছে বন্ধু মোৰ মানসজ্যোতি। তেওঁ এজন কেবিৰডত তেওঁৰ এখন দানাৰ দোকান আছে। পোৱালি আদি কৰি তেওঁ প্ৰভাইড কৰি থাকে আৰু তেওঁৰ এখন নিজৰ ফাৰ্মো আছে। মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ, তেওঁৰ ফাৰ্মখনত মই গৈছিলোঁ আৰু আপোনালোকে সেই ভিডিঅ'টো দেখুৱাইছোঁ। আৰু মোৰ ভিডিঅ'ত লিংকত দিয়া থাকিব। আপোনালোকে ভিডিঅ'টো যদি লিংকত গৈ চায় তেতিয়াহ'লে তেওঁৰ ফাৰ্মখনো আপুনি দেখিব। আৰু তাৰপিছতে এনেকুৱা আপোনাক যদি কিবা পোৱালি দানা আদি কৰি যি পোৱালি লাগে আপোনাক, আমি এই বন্ধুজনে প্ৰভাইড কৰি দিয়ে। আপোনাক লোকেল সোণালী হাঁহ আদি কৰি কয়লাৰ আদি কৰি যি পোৱালি নালাগে আপোনাক কেগৰ পোৱালি দিয়া হয়। আৰু দানা আদি কৰি ধুনীয়াকৈ আপোনাৰ ইভা দানা বা মহাফিট জিঅ' আদি কৰি চাফা আদি কৰি সকলো দানা তেওঁৰ তাত পোৱা যায় আৰু হ'লচেল পোৱা যায়। আৰু তেওঁৰ দোকানখন হৈছে লখিমপুৰৰ কেবি ৰোডত PD এণ্টাৰপ্ৰাইজ বুলি দোকানখন আছে। সেই দোকানখনত যদি আপোনালোকে যায় বা আমাক যদিও কণ্টেক্ট কৰে তেতিয়াহ'লে আমি এই ব্যৱস্থাটো আমি কৰি দিওঁ তাৰমানে। বাৰু ঠিক আছে, আমি বন্ধুজনৰ ওচৰলৈ আহোঁ। তেওঁৰ ফাৰ্মখন আমি দেখুৱাবলৈ চেষ্টা কৰিম। চাওক বন্ধুসকল, তেওঁ কি ধৰণে কয়লাৰ মুৰ্গী পুহি আছে আৰু তেওঁৰ গঁৰালটো চাওক কি ধৰণে বনাই লৈছে। আপোনাৰ নিজৰ বাঁহৰে খৰচ কৰি, নিজৰ ঘৰতে বাঁহ আছিলে, তেওঁ নিজে অতি কম খৰচত তেওঁ নিজৰে বাঁহৰ গঁৰাল এটা বনায় আৰু ওপৰৰ টিংপাত আদি কৰি এইবিলাক এইটো কিনিবলগীয়া হৈছে অতি কম খৰচত। আৰু আপোনাৰ ফেন চেন এইবিলাক লগাই দিবলগীয়া হৈছে। আৰু চাওঁ আহক, তেওঁ কি ধৰণে কেনেকৈ অতি কম খৰচত গঁৰালটো বনাইছে আৰু কয়লাৰ কিমান পুহিছে, আমি সেইটো কথা আমি জানিব বিচাৰোঁ। বন্ধুজনৰ ওচৰলৈ আহোঁ। আমি বন্ধুজনৰ ওচৰলৈ আহিছোঁ আৰু তেওঁৰ পৰা কিছুমান কথা আমি জানিব বিচাৰিম যে তেওঁ কি ধৰণে কেনেকৈ কি পদ্ধতিত কয়লাৰটো পুহি আছে আৰু অতি কম খৰচত কি ধৰণে তেওঁ কিমান খৰচ হৈছে আৰু কিমান বেনিফিট পাইছে, আমি সেইটো জানিব বিচাৰিম। দাদাজনৰ ওচৰত আহিছোঁ। দাদা, আপোনাৰ পৰিচয়টো জনাব। নমস্কাৰ, মোৰ নাম মোহাম্মদ নাজিবুদ্দিন আহমেদ, ঘৰ চৰাইমৰীয়া। আমি চাওঁ দাদাজনে কিমান কয়লাৰ পুহি আছে, আমি সেইটো আগতে জানিম। 300 পুহিছোঁ। হয়, তেওঁ 300 পুহি আছে। আৰু আপুনি জনাব নি আপোনাৰ এই গঁৰালটো বনাওঁতে আপোনাৰ কিমান কি ধৰণে কি লগাইছিলে, কিমান খৰচ হৈছিলে? খৰচ মানে মোৰ হাজিৰাত গ'ল প্ৰায় 30,000 টকা আৰু টিঙত গ'ল 8,000 টকা। বাঁহখিনি ঘৰৰে আছিলে। হয়, তেওঁ এই ধৰণে অতি কম খৰচত তেওঁ গঁৰালটো বনাইছিলে। মাত্ৰ 3,000 টকা হাজিৰা গৈছিলে আৰু বাঁহখিনি নিজৰে আছিলে। আপোনাৰ টিংখিনি অকণমান। আৰু এই কয়লাৰটো পোহা কিমান দিন হৈছে? এতিয়া কয়লাৰ এইখিনি বেচটো এমাহ হ'ল। ইয়াৰ আগত 3 বেচ বিক্ৰী কৰিলোঁ মই। আচ্ছা, আপোনাৰ ফাৰ্ম কৰা আজি কিমান দিন হ'ল? এবছৰ হ'ব। তেওঁৰ আজি এবছৰ হ'ল তেওঁ ফাৰ্ম কৰা। আৰু চাওঁ আহক, আমি জানিব বিচাৰিম যে তেওঁৰ ঘৰটো কিমান ডাঙৰকৈ বনাইছে, দীঘল আৰু পুতলটো কিমান আছে, আমি সেইটো জানিব বিচাৰিম। 15 ফুট বহল আৰু 28 ফুট দীঘল। আপুনি এই ঘৰটোত কিমানমান কয়লাৰ ভৰাব পাৰে? 300। হয়, আপুনিও যদি এনেকৈ বনায়, আপুনি 16 ফুট দীঘল বা আৰু 30 ফুট দীঘলৰ যদি আপুনি ঘৰ এটা বনায়, তেতিয়াহ'লে আপুনি এনেকৈ 300 বা আপোনাৰ 350 আপুনিও কয়লাৰ ভৰাব পাৰিব। আৰু চাওঁ আহক, তেওঁ সৰুৰ পৰা লৈকে ডাঙৰ কিমান দিনলৈকে কিমান ৱেইট কৰিছে আৰু কি মেডিচিন ইউজ কৰিছে, আমি অকণমান জানিব বিচাৰিম। মেডিচিনটো তোমাৰ লিভাৰ টনিকটো আৰু ভিটামিন A আৰু ভিটামিন B, C। হয়, তেওঁ অতি কম ঔষধ পাতি ইউজ কৰিছে। তেওঁ বেছি মেডিচিন ইউজ কৰা নাই। তেওঁ মাত্ৰ লিভাৰ টনিক বা ORS আৰু ভিটামিন B সেইকেইটা ইউজ কৰিছে। আৰু বাকী আপোনাৰ যিটো নেকি ভেকচিন আছে, F1 ভেকচিন বা আপোনাৰ IPD ভেকচিন দুটা, সেইকেইটা ইউজ কৰিছে। আৰু তেওঁ বেছিভাগ এনেকৈ খালি পানী ইউজ কৰি তেওঁ অতি কম সময়ত তেওঁ ধুনীয়াকৈ ডাঙৰ কৰিছে। চাওঁ আহক, তেওঁৰ কয়লাৰখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু।
সকল মই আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ আৰু আপোনালোকে যদি এনেকৈ অতি কম খৰচত যদি আপোনালোকে এনেকৈ গঁৰাল বনায় আৰু যদি আপুনি কয়লাৰ বা লোকেল আপুনি পুহিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে অতি কম খৰচত আপোনালোকে গঁৰাল বনাই আপোনালোকে পুহিব পাৰে। আৰু যদি কাৰোবাক যদি আপোনাৰ পোৱালি বা দানা আদি কৰি যদি আপোনালোকে কিবা সুধিব বিচাৰে মোৰ ডিছক্ৰিপশ্যনৰ নম্বৰটো দিয়া থাকিব, আপোনালোকে সেই ডিছক্ৰিপশ্যন নম্বৰটোত কল কৰি আপোনালোকে মোক সুধিব পাৰে। আৰু যদিও কাৰোবাক পোৱালি প্ৰভাইড কৰিব লাগে আৰু যদি ধৰ ওচৰৰ হয় তেতিয়াহ'লে আমি দিবলৈ সক্ষম হ'ম আৰু দূৰৰ হ'লে আমি দিবলৈ সক্ষম নহ'ম। আৰু আপোনালোকৰ যদি মোৰ এই চেনেলটো যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কাৰোবাৰ যদি কিবা এই বিষয়ে সুধিবলগীয়া থাকে প্লিজ আপোনালোকৰ কমেণ্টত মোক মেছেজ কৰি দিব পাৰে। মোক কিছুমানে বহুতে মোক কল কৰি থাকে বা ইফালৰ পৰা ইফালে ফোন আহি থাকে, তেতিয়া মই অকণমান বিজি হৈ থাকোঁ, তেতিয়া কিছুমানৰ ফোন মই পিক আপ কৰিব নোৱাৰোঁ। সেইকাৰণে ধৰ কমেণ্টত যদি আপোনালোকে মেছেজ দিয়ে বা তেতিয়া মই ধুনীয়াকৈ ৰিপ্লাই দিবলৈ সক্ষম হ'ম। বাৰু ঠিক আছে বন্ধু, আজি ইমানতে সামৰণি মাৰিছোঁ।